নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম আৰক্ষী, অসম বন বিভাগ নাইবা কোনোবা এটা বিভাগত যাম বুলি ৰানিঙৰ প্ৰেক্টিছ কৰি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে জেল ৱাৰ্ডাৰত নতুনকৈ যি 138টা পদ মুকলি হৈছিল, সেইখিনি পদৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়, তাৰপিছত এইখিনি পদৰ ইণ্টাৰভিউ কেতিয়া অনুষ্ঠিত হ'ব আৰু জেল ৱাৰ্ডাৰত পদৰ সংখ্যাটো বৃদ্ধি পাব নেকি, এই ভিডিঅ'টো আপোনালোকক সকলোখিনি কথা জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ জেল ৱাৰ্ডাৰত নতুনকৈ যি 138টা পদ মুকলি হৈছিল, সেইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ, তাত টোটেল ষ্টেপ থাকে 3টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট। ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প। ৰানিং ল'ৰাসকলৰ হয় 1600 মিটাৰ আৰু ছোৱালীসকলৰ হয় 800 মিটাৰ। তাৰপিছত লং জাম্প ল'ৰাসকলে 16.5 ফুট মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টটো অসম আৰক্ষী, ABUB নাইবা অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ কনষ্টেবলৰ যিটো ৰিটেন টেষ্ট হয়, এই ৰিটেন টেষ্টটো ছেম হয়। আপোনালোকৰ ইয়াৰ যিটো চিলেবাছ হওক বা কুৱেশ্যন যিটো পেটাৰ্ণ সেইটো আপোনালোকৰ একেই হয়। এতিয়া আপোনালোকৰ জেল ৱাৰ্ডাৰ যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব, তাত টোটেল কুৱেশ্যন থাকে 100টা। প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্কে থাকে। টোটেল কুৱেশ্যন হয় 100 আৰু টোটেল মাৰ্ক থাকে 50। তাৰপিছত একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে আপোনালোকৰ অৰেল বা ভাইভা টেষ্ট। এতিয়া আপোনালোকৰ জেল ৱাৰ্ডাৰত যিটো ফাইনেল মেৰিট লিষ্ট বনোৱা, তাত টোটেল মাৰ্ক থাকে 100। আপোনালোকৰ ফিজিকেলত থাকে 40, তাৰে ৰানিঙত 20, লং জাম্পত 20, তাৰপিছত ৰিটেন টেষ্টত থাকে 50, তাৰপৰা ভাইভাত থাকে 5 আৰু আপোনালোকৰ NCC বাবে থাকে 5 মাৰ্ক। এতিয়া যিসকলৰ VDP, হোমগাৰ্ড নাইবা স্পৰ্টৰ চাৰ্টিফিকেট আছে, তেওঁলোকে আপোনালোকৰ কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নাপায়, কিন্তু তেওঁলোকে আপোনালোকৰ পোষ্ট ৰিজাৰ্ভেশ্যন পাব। আপোনালোকৰ যিসকলৰ VDP, হোমগাৰ্ড নাইবা স্পৰ্টৰ চাৰ্টিফিকেট আছে, তেওঁলোকৰ বাবে ভাল খবৰ, তেওঁলোকৰ বাবে পোষ্ট ৰিজাৰ্ভেশ্যন হৈ থাকিব। এতিয়া আপোনালোকৰ জেল ৱাৰ্ডাৰ যিটো ইণ্টাৰভিউ সেইটো কেতিয়া অনুষ্ঠিত হ'ব? আপোনালোকৰ জেল ৱাৰ্ডাৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো অলপ দেৰি হ'ব, কিয়নো আপোনালোকৰ জেল ৱাৰ্ডাৰ যিটো ইণ্টাৰভিউ সেইটো অসম আৰক্ষী নাইবা অসম বন বিভাগৰ লগত কম্বাইনকৈ পাতিব নোৱাৰে, কাৰণ ইয়াৰ যিটো ফিজিকেল টেষ্ট, সেই ফিজিকেল টেষ্টটো আপোনালোকৰ অসম আৰক্ষীতকৈ বেলেগ। যিহেতু আপোনালোকৰ ৰানিংটো বেলেগ হয়, লং জাম্পটো ছেম কিন্তু ৰানিংটো বেলেগ, সেইবাবে আপোনালোকৰ ইণ্টাৰভিউটো বেলেগকৈ পাতিব। এতিয়া আপোনালোকৰ জেল ৱাৰ্ডাৰত যি পদৰ সংখ্যা 138টা মুকলি হৈছে, তাৰ পদৰ সংখ্যাটো বাঢ়িব নেকি? আপোনালোকৰ জেল ৱাৰ্ডাৰত পদৰ সংখ্যাটো বঢ়াৰ খুবেই চান্স আছে, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ প্ৰথম যিখন কেবিনেট মিটিং, সেই কেবিনেট মিটিঙতে 2 লাখ নিযুক্তিৰ ওপৰত আপোনালোকৰ এটা টাস্ক ফ'ৰ্চ গঠন কৰিছে আৰু সেই টাস্ক ফ'ৰ্চ কমিটিখনে আপোনালোকৰ 3 মাহৰ ভিতৰত প্ৰতিবেদন দিব যে কোনটো বিভাগত কিমান পদ খালী আছে। গতিকে আপোনালোকৰ জেল ৱাৰ্ডাৰত যিমানখিনি পদ খালী হৈ আছে, খুব সম্ভৱতঃ সেই আটাইখিনি মিলাই একেলগে ইণ্টাৰভিউ পতাৰ বহুত বেছি চান্স আছে। গতিকে জেল ৱাৰ্ডাৰত আপোনালোকৰ পদৰ সংখ্যাটো বাঢ়িব আৰু ইণ্টাৰভিউটো লগতে হ'ব। এতিয়া আপোনালোকৰ যিসকলে জেল ৱাৰ্ডাৰত যাম বুলি ভাবি আছে, তেওঁলোকে কোনো ধৰণৰ এক্সট্ৰাকৈ পঢ়িব নালাগে, কাৰণ আপোনালোকৰ যিখিনি পঢ়ে অসম আৰক্ষী নাইবা অসম বন বিভাগে সেইখিনিয়ে হৈ যাব আৰু ফিজিকেল টেষ্টটো আপোনালোকৰ সেইখিনিয়ে হৈ যাব। গতিকে আপোনালোকে ভালদৰে অসম আৰক্ষী, অসম বন বিভাগ নাইবা জেল ৱাৰ্ডাৰত যদি আহিম বুলি ভাবি আছে, তেন্তে ভালদৰে ফিজিকেল আৰু লগতে ৰিটেনৰ বাবে নিজকে সাজু কৰক। আপোনালোকক খুব কম দিনৰ ভিতৰতে ইণ্টাৰভিউ হ'বলৈ গৈ আছে। ধন্যবাদ।